সমূহ কবিতাপ্ৰেমী দৰ্শক শ্ৰোতালৈ আন্তৰিক অভিনন্দন জনাই উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ প্ৰযোজনাত গুৱাহাটীৰ উজান বজাৰ নিবাসী মই শ্ৰী কৃপাঞ্জলি কটকীয়ে মোৰ স্বৰচিত দুটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। প্ৰথম কবিতাৰ শিৰোনামা বিধৱা। নিশাৰ টোপনিত এটা মিঠা সপোনত মই নিদ্ৰামগ্ন হৈ আছো জানা। অন্তত এনে এটা ক্ষণত মোক নজগাবা, চিঞৰি চিঞৰি নকবা ভুইকপত কঁপিছে ধৰা। তুমিতো নাজানা সেই সপোনত সেই ক্ষণত মই যে হৈছিলোঁ আত্মহাৰা। খেলিছিলোঁ হিয়া দিয়াৰ মেলা। অন্তত এদিনৰ বাবে এনিশাৰ বাবে এনেদৰে থাকিব দিয়া। আহিলে আহক ভুইকপ অথবা ধুমুহা, মৰিলে মৰিম দিয়া। সেই সপোনত মই পাইছিলোঁ দিঠকত নোপোৱা সুখ বহুতো। সপোনতে তেওঁক লগ পাইছিলোঁ, দুয়ো অলেখ কথা পাতিছিলোঁ, জীৱনৰ কল্পনাবোৰ ফঁহিয়াই চাইছিলোঁ। দুহাতত অঁকা জেতুকাৰ ফুলবোৰো জকমকাই থকা দেখিছিলোঁ। দুয়োকো সাৱটি ধৰিছিলোঁ। এই যে মোৰ মিঠা সপোনটো, শেষ নোহোৱালৈকে নজগাবাচোন। মই নিদ্ৰামগ্ন হ'ব খোজোঁ, তুমিতো নাজানা সেই সপোনত সেই ক্ষণত মই কিমান যে কি পাইছিলোঁ। আহকেই বা নাহক ধুমুহা অথবা ভুইকপ, তথাপিতো সাৰ পাব নোখোজোঁ। অলিখ সপোনত মই ডুব যাব খোজোঁ। কোলাহলত তথাপিতো সাৰ পাই গ'লোঁ, দিঠকতচোন তেওঁক নাপালোঁ। টিভিৰ পৰ্দাত কোনোবাই কৈ থকা শুনিলোঁ, যোৱাকালি নিশাৰ বোমা বিস্ফোৰণটোত মই হেনো তেওঁক হেৰুৱালোঁ। উচুপি উঠিলোঁ, এমাহ দুমাহকৈ মোৰ উফন্দি উঠা পেটটোত হাতখন ফুৰাই দিলোঁ। মই যে এতিয়া কি কৰোঁ।